মৰ্নিং নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ তো আমি আজি গৈ আছোঁ এটা নতুন জেগালৈ তো আপোনালোকক সকলোখিনি দেখাই আছোঁ তেতিয়াহ'লে চাই থাকিব আৰু আজি মটৰ ব্লগিং কৰি যাম তেতিয়াহ'লে মজা লাগিব ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ তেতিয়াহ'লে ব'লক আমি ওলাই যাওঁ ইয়াৰ পৰা জয় গণপতি বাপ্পা মৌৰ্য মানে দেৰি হৈছে সি ৰখি আছে যোৱাবাৰো তাক ৰখাই থৈ দিলোঁ বহুত দেৰি সেইটো কাৰণে তো আমাৰ ইয়াতে মানে কি হয় পানীটো অলপ দেৰিকৈ আহে 8মান বজাত দি আহে পানী তো পানী চানী ধৰি মেলি আপোনাৰ গা চা ধুই আহিব লগা হয় ন সেইটো কাৰণে অলপ দেৰি লাগে বাৰু কি কৰি আছা ভাত খাব লৈ যায় আলু পিটিকা ভাত ঠিকে আছে বেচেলাৰ ল'ৰা কি কৰিবা ন এনেকৈ খাব লাগিব এইটো বিল্ডিং NRL হয় চালিয়া বনাইছে বিল্ডিংটো এই আমি ওলাই আহিলোঁ আৰু এতিয়া ভঙাগড় পালোহি পিছফালে ভাস্কৰ আহিছে বাইক লৈ আহিলোঁ মটৰ ব্লগিং তাৰখন মানে অলপ কিবা এটা বেয়া হৈছে বোলে গাড়ীখন তো সেইটো কাৰণে নানিলোঁ দুইটা একেখন বাইকতে আহিলোঁ তো আপোনালোকক দেখুৱাই আছোঁ আমি যাম আজি শুৱালকুছি আপোনালোকক কাপোৰ কেনেকৈ বয় আৰু কি হয় আপোনালোকক দেখাই আছোঁ যি পাওঁ আপোনালোকক গোটেইখিনি দেখুৱাম আমি ভূতনাথৰ পৰা মানে ক'লৈকে জামটো আছে নাজানো আৰু আমি ভূতনাথ পাৰ হৈ আহিছোঁ আৰু জাম দেখিছেনে কেনেকুৱা মানে এইটোৱে সমস্যা আৰু গুৱাহাটীত চাগে হাইষ্ট জাম ইয়াতে লাগে নেকি বাপৰে বাপ এইফালে ৰ'দটো দিছে চোকাকৈ ভাস্কৰে আমাৰ হেলমেট লৈছে নতুন হেলমেট আৰু আগৰ হেলমেটটো চাওক তাৰ এইটো কেতিয়াবাই পেলাব লাগিছিলে আৰু এতিয়া লৈছে এইটো এক্সজৰ্জ মজা লাগিছে অকল প্লেটখন লাগিলে আৰু আমাৰ ভাস্কৰে ল'লে হেলমেট তো হেলমেটটো দোকানত থৈ আহিছোঁ মানে লৈ ফুৰিবলৈ দিগদাৰ হয় ন সেইটো কাৰণে আৰু সেয়াই আৰু আৰু ইয়াৰ পৰা আছে শুৱালকুছি অনলি 12 কিলোমিটাৰ তো আমি পাই গৈছোঁগৈ পাই গ'লোহি আৰু এয়াই হৈছে এয়াই হৈছে বস্ত্ৰনগৰী শুৱালকুছি আমি মেইন গেটখনৰ ওচৰত আছোঁ আৰু যাম আমি ভিতৰত আপোনালোকক দেখুৱাই আছোঁ গোটেই আমি আহি উপস্থিত হ'লোহি বস্ত্ৰনগৰী শুৱালকুছি আৰু ইয়াৰ ভিতৰতে এইফালে দেখিছে কুখল চিল্ক ফেক্টৰী হয় আৰু ইয়াৰ ভিতৰতে পাট মুগাৰ কাপোৰ বৈ আছে আপোনালোকক গোটেইখিনি দেখুৱাই আছোঁ কেনেকৈ বৈছে আৰু ব'লক আমি ভিতৰলৈ যাওঁ এতিয়া এইফালে সেইবিলাক দেখিছে পূৰা শাল আপোনালোকৰ ইয়াত কেইখন শাল আছে আমাৰ ইয়াত 15খনৰ ওপৰত আছে 15খনৰ ওপৰত আছে ন আৰু ইয়াৰ কাপোৰটোত মানে ক'ত মানে অৰিজিনেল পাট মুগা বুলি আপোনালোকে ক'ত টেষ্ট কৰে গেৰাণ্টি আছে মানুহৰ গেৰাণ্টি নাই কাপোৰৰ কিন্তু গেৰাণ্টি আছে নহয় ইয়াৰ হলমাৰ্কটো ক'ত দিয়া হয় হলমাৰ্ক লেবৰেটৰীত দিয়ে আমি এতিয়া লেবৰেটৰীত যাম নেকি লেবৰেটৰীত যাব লাগিব অঁ লেবৰেটৰীত যাম ঠিক আছে আমি এতিয়া লেবৰেটৰীত গৈ আছোঁ আৰু কেনেকৈ টেষ্ট কৰে কাপোৰৰ পৰীক্ষাখিনি আমি সকলোখিনি আপোনালোক দেখুৱাই আছোঁ আৰু এইফালে চাওক এয়াই হৈছে অসমৰ গৌৰৱ অসমীয়াৰ মান স্বাভিমান এওঁসকল শিপিনীয়ে আমাৰ কাৰণে বৈ তোলে এযোৰ ধুনীয়া পাট মুগা কাপোৰ অসমৰ একমাত্ৰ সঁচা পাট মুগা কাপোৰ পোৱা ঠাইখনেই হৈছে শুৱালকুছি আমি আছোঁ আজি কুখল চিল্ক ফেক্টৰীত আৰু ইয়াত আপুনি বিচৰাৰ ধৰণে বিভিন্ন ধৰণৰ ডিজাইনৰ কাপোৰ প্ৰস্তুত কৰি দিব পাৰে অসমৰ যিকোনো ঠাইৰ পৰা আপোনালোকে ইয়াত অৰ্ডাৰ কৰিব পাৰিব আৰু আমি আজি আপোনালোকক কাপোৰৰ স্বচ্ছতা প্ৰমাণ দেখুৱাবৰ কাৰণে গৈ আছোঁ লেবৰেটৰীলৈ এইটো কি ফুল বাচি আছে নেকি এইটো কেনেকৈ হাতেৰে ভৰাই দিয়া হয় নেকি ইমান ফাষ্ট ভৰাইছে যে দেখিছে এখন কি কাপোৰ চাদৰ কিমান স্পীডত বৈ আছে দেখিছেনে
আৰু এইফালে চাওক এইফালে ফুল বাচি আছে এইটো পাটৰ ন এখন পাটৰ আপোনাৰ ফুল বাচি আছে অঁ গোটা বান্ধিছে আচ্ছা এখন হৈ গৈছে আৰু এখন এতিয়া উলিয়াব কাটিব এতিয়া চব কাটি আছে এখন কমপ্লিট হৈ গ'ল ন এখন হোৱা নাই ন সেইটো হোৱা নাই আৰু এইফালে এখন এইটো নতুন হ'ব আৰু এইটো মেখেলা কিমান দিন লাগে এইটো মেখেলা মোটামুটি 6-7 দিন লাগি যায় মেখেলাখন 6-7 দিন চাদৰখনত 10 দিন আৰু কিমান দাম আপোনাৰ ইয়াৰ পৰা ওলাই যাওঁতে হয় এইটো দাম বৰ্তমান ইয়াৰ পৰা ওলাই যোৱালৈ 14-15 মান পৰিব এখন কি পাট মুগা অৰিজিন পাট এইফালে চাওক বিভিন্ন ধৰণৰ কালাৰৰ আপোনালোকে এইবিলাক চব মুগা পাটৰ ন এইবিলাক মালবৰী চিল্ক বুলি কয় আৰু এইফালে মুহুৰা আমাৰ এতিয়া মুহুৰা অঁ গুণা ন এইটো পানীত তিয়াই থৈ দিয়ে যে এই তিয়াই থলে আপুনি যিমান তিয়াই থয় সিমান দিন ভালে হয় যিমানে তিয়াই থয় সিমান ভাল হয় ধুবলৈ ভাল হয় অঁ ধুবলৈ ভাল হয় সেইকাৰণে মানে পানী চদলি হৈছে চদলিৰ পৰা এটা হৈ থাকে কাপোৰৰ চাইনটো বেছি হয় নেকি আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা আপোনালোকে ইয়াৰ পৰা অৰ্ডাৰ কৰিব পাৰিব আপোনালোকৰ হোম ডেলিভাৰী হ'বনে কুৰিয়াৰ হয় আমাৰ কুৰিয়াৰ হৈ যায় ন আৰু আপোনালোকে এড্ৰেছটো চাব পাৰে হোৱাটছআপ ভিডিঅ' কলিং কৰি চাব পাৰে বা ফটো হিচাপত দিয়া যায় হোৱাটছআপত ডিজাইন দিয়া যায় ডিজাইন দি ফটোবিলাক পঠোৱা যায় তেনেকুৱা হিচাপত মানে চাব পাৰে আচ্ছা মানে অনলাইনত আপোনালোকে ল'ব পাৰিব হোৱাটছআপ নম্বৰটো মই ডেচিশ্যন বৰ্ডত দি দিম আৰু স্ক্ৰীণত দি দিম আপোনালোকে ইয়াৰ পৰা কণ্টেক্ট কৰি পিনে হোৱাটছআপত কণ্টেক্ট কৰি আপোনালোকক ল'ব পাৰিব ন ইয়াৰ পৰা নি কিনে আকৌ তাঁতত লগাব লাগিব মানে মাকত ভৰাব লাগিব এইটো তিয়াব নালাগে নেকি এইটো তিয়াব নালাগে ন এইটো মালবাৰী পাটৰ আৰু সেইটো কি বুলি কৈছিলে এইবিলাক গোল্ডেন গুণা হয় কপাৰ গুণা হয় গুণাবিলাক থ'ব লাগে এইবিলাক ফুল বাচোতে ইউজ হয় ন আৰু এই খুৰাৰ আপোনাৰ বয়স কিমান হ'ল 68 বছৰ 68 বছৰ হ'ল খুৰাৰ আৰু এতিয়াও এই কৰ্মৰত আপুনি ব্যস্ত লোৱা নাই চশমা নোলোৱাকৈ খাটা আছে মোৰ এই বাবাগিলা আছে মোৰ লগত গোটেই বাবাগিলা খাটছোঁ চকু অন্ধ নকৰিব নাই নকৰে ভগৱানে আপোনাক আপুনি যে ইমান বয়সত যে কাম কৰি আছে তেখেত যে ইমান বয়সত কাম কৰি আছে তো মানে 60 বছৰত মানুহ এজন ৰিটায়াৰ হৈ যায় কিন্তু তেখেতৰ 67 বছৰ হৈ গ'লগৈ তথাপিও আজিও চশমা নোহোৱাকৈ তাত বৈ আছে কিমান বছৰ হ'ল এইটো বৈ থকা আপোনাৰ 15 বাদ দিয়ক 15 বছৰ হৈ গৈছে 10 বছৰ মই কৰ্ম শিকিছিলোঁ 10 বছৰ শিকিছোঁ 10 বছৰ শিকিছা বহুত ডেকাৰ বোৱা খাচীয়া কাপোৰ চিনি পায় পায়নে শ্বিলঙত চলে সেই কাপোৰো বৈছোঁ বহুত মানে আপোনাৰ পুৰা এক্সপিৰিয়েঞ্চ আছে এইটো ভাল লাগিলে লগ পাই আপোনাক আৰু এতিয়া এইফালে তাঁতশালৰ পৰা ওলাই আহি ইয়াতে মানে ষ্টক কৰা হয় কাপোৰ আপোনালোকক দেখুৱাই আছোঁ ধুনীয়া কাপোৰ ষ্টকত আছে আৰু যদি কোনোবা অসমৰ বোৱাৰী বা কোনোবাই চাই আছে লেডিজ তেতিয়াহ'লে নিশ্চয় যোগাযোগ কৰিব আৰু আপোনাক ধুনীয়া কাপোৰ দেখাই আছোঁ ব'লক আৰু আমাক ধুনীয়াকৈ দাদাহঁতে গামোচাৰে আদৰণি জনালে আৰু এইফালে চাওক কাপোৰ চব পুৰা একদম থাক খাই থৈছে এইটো মানে সোণৰ গড্ৰেজ বুলি ক'লেও বেয়া নহয় আৰু এইবিলাক মেইন চিট হয় সেইটো আৰু এইটো মেইন চিট ন এইবিলাক মেইন চিট এইবিলাক ছেকেণ্ড চিট এইবিলাক কেঁচা পাত জোৰোণৰ কাপোৰ যাক যেনেকুৱা লাগে শাৰীও আছে নেকি ঠিক আছে আৰু আছে নেকি ষ্টক আছে আৰু চাওক এইফালেও পুৰা একদম কাপোৰ থাক খাই আছে দেখিছেনে এইবোৰ চব মেইন ছেট ন মেইন ছেট ছেকেণ্ড ছেট মানে যেনেকুৱা কালাৰ লাগে এইবিলাক টচ মুগা ন হয় নেকি আৰু এইযোৰ কেঁচা পাত ন আৰু কেঁচা পাতবিলাক কিমানৰ পৰা ষ্টাৰ্ট 15 মানে ডিছকাউণ্ট দিব আৰু তাৰ ওপৰত আৰু চাওক না কি ধুনীয়া আৰু ইয়াৰে হলমাৰ্ক আছে নেকি প্ৰত্যেকৰে হলমাৰ্ক থাকিব প্ৰত্যেকযোৰ কাপোৰতে হলমাৰ্ক থাকিব আৰু এইটো হলমাৰ্ক এইটো কি এইটো হলমাৰ্ক বুলি কয় এইটো লেপ টেষ্ট আৰু এইটো চিল্ক মাৰ্ক এইটো লেপ টেষ্ট এইটো হলমাৰ্ক
আৰু এইটো চিল্ক মাৰ্ক চিল্ক মাৰ্ক তাতে মেখেলা চেখেলা চব আছে ন আৰু এইটো ব্লাউজটো মানে ফুল হাতৰ অঁ ঠিক কথা আচ্ছা চব না কি ধুনীয়া এইফালে একদম কালাৰটো কেনেকুৱা লাগিছে দেখিছেনে তাৰমানে এজনী মানে ছোৱালীয়ে মানে এখন বোৱাৰী হ'ব বোৱাৰী পিন্ধা দেখা পাব এজনী বাহ বেলেগ বেলেগ কালাৰ এটাতে হ'ব পাৰে ডিজাইন বেলেগ বেলেগ তুমি এতিয়া চাই নতুনকৈ বনাইছোঁ ডিজাইন বেলেগ বেলেগ হ'ব এইটো চব ৰঙা ফুলৰ মীনা কি ধুনীয়া লাগিছে দেখিছেনে এযোৰ মেচিং আৰু গল্ডেন এইফালে গল্ডেন ডুঙা ৰঙা ৰঙা ফুল দেখিছে ৰঙীনা হয় চব হেণ্ড চব হেণ্ড বছৰ ফুল আৰু ইয়াৰো হলমাৰ্ক আছে না প্ৰত্যেক কাপোৰৰ হলমাৰ্ক থাকিব এইটো হলমাৰ্ক হ'ব না কাপোৰ বিক্ৰী নহয় এইটো হলমাৰ্ক আপোনাৰ য'তে কাপোৰ নলওক এই বস্তুটো বিচাৰি কৰে দোকানীজনৰ পৰা আপুনি দাবী কৰিব পাৰে আৰু এইটো দাম কিমান আৰু এইটো দাম কিমান এইটো আকৌ 28000 27 মানত দিয়া যায় অলপ আৰু তাৰ ওপৰত আৰু ডিছকাউণ্ট দিব তাৰ ওপৰত অলপ মিলাই দিয়া যায় মিলাই দিব আৰু ঠিক আছে নাথাকিলে শুৱালকুছি কাপোৰ নহয় অসৎ ব্যৱসায় এইটো ডুপ্লিকেট কৰে কিন্তু এইটো ডুপ্লিকেট কৰিব নোৱাৰে এইটো ডুপ্লিকেট কৰি এইটো স্কেন কৰিলে ফেক্টৰীত তৈয়াৰী হয় নে কাপোৰযোৰ গম পাই যাব কাপোৰযোৰ প্ৰকৃত শুৱালকুছিত তৈয়াৰী নে নাই শালত তৈয়াৰী হয় নে এইটো গম পাই যাব হয় 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 এইটো ডুপ্লিকেট কৰিব পাৰে এই যিটো মানে টেষ্টিং ৰিজাল্ট এইটো ডুপ্লিকেট কৰিব পাৰি এইটো নোৱাৰে এইটো নোৱাৰে ন ঠিক আছে হ'ব ভাল লাগিলে হৈ গ'ল এতিয়া চাহ তাহ খালোঁ আমাক খুৰীয়ে ধুনীয়াকৈ চাহ খোৱালে ধন্যবাদ খুৰী আপুনি সৰু ডাঙৰ নহয় মাজুল আৰু এখেত ডাঙৰ আৰু এইফালে সৰু একেবাৰে তিনিজন ককাই ভাই ইয়াৰ পৰা ওলাওঁ আৰু এতিয়া আমি গৈ আছোঁ লেবৰেটৰী গৈ আছোঁ বলক আৰু আমি পাই গ'লোহি শুৱালকুছি চিল্ক পৰীক্ষাগাৰ আৰু ইয়াৰ ভিতৰত আমি সোমাই যাম ধুনীয়াকৈ আৰু ইয়াতে গোটেই কাপোৰবিলাক টেষ্টিং কৰা হয় আৰু ইয়াৰ পৰাই চাৰ্টিফাইড কৰি পিনে পঠোৱা হয় এইবিলাক দেখিছে আৰু ভিতৰত আমি সোমাই যাম কেনেকৈ টেষ্ট কৰে সেইটো আমি আপোনালোকক দেখুৱাই আছোঁ আৰু ইয়াৰ চব শুৱালকুছি ৰেচম পৰীক্ষাগাৰলৈ আপোনাক স্বাগতম নিয়মাৱলীখিনি গোটেইখিনি লিখি দিয়া হৈছে আৰু ট্ৰেডমাৰ্ক পাছবুক অবিহনে কোনো ধৰণৰ কাপোৰ ট্ৰেডমাৰ্ক লগোৱা নহয় এইটো পাছবুক লাগিব আৰু গোটেইখিনি আপোনালোকে পঢ়ি চাব পাৰে ধুনীয়াকৈ আৰু আমি এতিয়া ভিতৰলৈ সোমাই যাম লেবটো ভিতৰলৈ আছে আৰু এইফালে চব এইবিলাক কাপোৰ ধুনীয়াকৈ এইবিলাক হৈ গৈছে ন হোৱা নাই এইবিলাক দিছেহে বোলে এইবিলাক ধুনীয়াকৈ নাম্বাৰ লগাই থৈ দিছে নাম্বাৰ ৱাইজ ইয়াক টেষ্টিং কৰা হ'ব পাছবুকৰ এগেইনষ্টত এটা নাম্বাৰ কি ধুনীয়া দেখিছেনে উলিয়াইলে ন হয় মাইক্ৰস্কোপত চাব লাগিব মাইক্ৰস্কোপত চাব ন হয় এই চেক কৰিছে চিল্ক হয়নে নহয় পাটৰ হয়নে নহয় মুগাৰ হয়নে নহয় শুৱালকুছি চিল্ক ইয়াত চেক কৰিলে গম পোৱা যায় ন গম পোৱা যায় ইয়াতে আপোনাৰ এই ভিউবোৰ আহি যায় এই ভিউবিলাক আহে হয় এইটো আপোনাৰ মালবাৰী হয় হয় এইটো টচি এইটো মুগা এনেকৈ কাপোৰখনত যেনেকৈ সূতা থাকিব তাত ভিউবোৰ এনেকৈ আহে ইয়াত আহি যায় আৰু এইকেইটা ভিউ ভিতৰত আহিলে গম পাই যে সঁচা এখেতে দেখুৱাব ইয়াৰ পৰা হয় ইয়াত আমি টেষ্টিং ৰিপৰ্টটো পালোঁ চাই দি এবাৰ এইটো টেষ্টিং ৰিপৰ্ট হয় মাৰিলোঁ তাৰ পৰা এইটো বাগত লগাই দিম হয় হলগ্ৰাম এইটো চিল্ক মাৰ্ক হ'ব এইটো হৈছে ৰিপৰ্ট এইখন চালে আমাৰ কাষ্টমাৰে গম পাই যাব এইটোৱে ৰিপৰ্ট ন মানে স্বচ্ছতাৰ প্ৰমাণ সঁচাৰ প্ৰমাণ হে ঠিক আছে নাই এইবাৰ আমি বান্ধি উলিয়াম অ'কে এটা বান্ধি উলিয়াব এনেকৈ পাছত তাৰপিছত আমি মাইক্ৰস্কোপত টেষ্ট কৰিম হয় মাইক্ৰস্কোপত টেষ্ট কৰিব এইটো এইটো এনেকৈ চেক কৰে চাওক তাৰপিছত
এয়া চাওক ধানৰ নিচিনাকৈ আপোনালোকে দেখিছে ন ৰঙা ৰঙা আৰু এইখিনি হৈছে যিটো ধানৰে টচ ন টচ আৰু এই যে যিখিনি আপোনাৰ ডায়মণ্ড নিচিনাকৈ জিলিকি আছে সেইখিনি হৈছে মালবাৰী এইটো আপোনালোকে দেখিছে এইটো হৈছে টচ আৰু এইটো হৈছে মালবাৰী আৰু এয়া হৈছে টেষ্টিং আপোনালোকে এই গোটেইখিনি যদি ইয়াতে ওলাই ছেম টু ছেম তেতিয়া আপোনাৰ কাপোৰ টেষ্টিংটো পিয়'ৰ আৰু এই আছিলে শুৱালকুছিৰ পাট মুগাৰ আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱালোঁ আৰু আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব আৰু পুনৰ আন এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহি আছোঁ বাই বাই